আমাৰ শুক্লাই চেৰফাং সমষ্টিৰ আণ্ডাৰত 5টা ঠাইত আমাৰ নিৰ্বাচন সভা আছিল আৰু প্ৰথমত আমি কলবাৰীত কৰিলোঁ, ছেকেণ্ডত আমি আলেকজাৰীত কৰিলোঁ, এতিয়া মানে পুখুৰীপাৰত কৰিলোঁ আৰু 2টা ঠাইত আছে। সকলোৱে আপোনালোকে দেখিবলৈ পাইছে এই এৰিয়াত UPPL দলৰ আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যি চৰকাৰ চলোৱা আৰু প্ৰমোদ বড়ো ছাৰৰ যিটো নেতৃত্বত দল চলোৱাৰ যি নীতি আৰু আদৰ্শক ভাল পাই কিনি সকলোৱে ইয়াত যোগদান কৰিছে। সকলোৱে ওলাই আহিছে নেক্সট বাৰ চিফ বনোৱাৰ কাৰণে, স্পষ্টভাৱে ওলাইছে আৰু মনত এটা বান্ধি লৈছে যে এই অঞ্চল বিটিআৰ অঞ্চলৰ এটা শান্তিপূৰ্ণ মানে স্থান বা জাগা হিচাপে গঢ়ি তোলাৰ কাৰণে। আৰু এই অঞ্চলৰ শুক্লাই চেৰফাং বা বিভিন্ন অঞ্চলত বা বিটিআৰ অঞ্চলত প্ৰমোদ বড়ো ছাৰে সকলো জাতি জনগোষ্ঠীৰ সম বিকাশ, সমমৰ্যাদা, সম উন্নয়ন কাম কৰাৰ কাৰণে সকলোৱে একগোট হৈ কিনি প্ৰমোদ বড়ো ছাৰক পুনৰবাৰ চিফ বনোৱাৰ কাৰণে মানে সকলো ৰাইজে টাৰ্গেট কৰিছে। আৰু সেই হিচাপে আজিৰ তাৰিখত শুক্লাই চেৰফাঙত সকলোৱে বুদ্ধিজীৱী দল সংগঠন আৰু ভোটাৰ ৰাইজে বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল ভোটাৰ তেখেতসকলে কৈ আছে যে UPPL দলে শুক্লাই চেৰফাঙত জিতিব লাগে আৰু শুক্লাই চেৰফাঙত জিতাৰ কাৰণে ৰাইজে কাম কৰি আছে আৰু সকলোৱে ওলাই আহিছে। আজিয়ে মানে প্ৰমাণ দিব পাৰে যে সকলোৱে ইয়াত সমাগম হৈছে যে UPPLক ভোট দিয়াৰ কাৰণে সকলোৱে ওলাই আহিছে। আৰু সেই হিচাপে প্ৰমোদ বড়ো ছাৰে নেক্সট চিফ হ'বই আৰু চৰকাৰ আহিবই, ইয়াৰ কাৰণে শুক্লাই চেৰফাঙৰ পৰাও আমাৰ এই UPPL দলৰ জিতাই কিনি আমিও চৰকাৰত অংশীদাৰ কৰিব পাৰে সেইটোৱে ৰাইজে এটা মনত বান্ধি লৈছে। আৰু হিচাপে আগন্তুক যি 22 তাৰিখত হ'বলগীয়া ইলেকশ্যন, 26 তাৰিখে যিটো ৰিজাল্ট ওলাব, ৰাইজে যি সিদ্ধান্ত লৈছে সেইটো হ'ব।